নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসমীয়া বেছি ব্লগৰ আন এটি ভিডিঅ'লৈ। আজি মই এয়া মোগলাই পৰঠা বনাব লৈছোঁ। এয়া এটা বাটিৰে ময়দা লৈছোঁ আৰু এটা কাপৰ জোখাৰে একাপ আটা লৈছোঁ। ময়দাৰ পৰিমাণটো মই বেছিকৈ লৈছোঁ আৰু আটাৰ পৰিমাণটো কমকৈ লৈছোঁ। অকল ময়দা দিও বনাব পাৰি। আটাটো বেছি হেলথি হয় কাৰণে মই আটা দি দিছোঁ আৰু চালি ল'লোঁ। এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ, সানি লৈছোঁ নিমখখিনি। আৰু এতিয়া মই ইয়াতে ৰিফাইন তেল দিম, চাহ চামুচৰ জোখাৰে 3 চামুচমান। আৰু তেলখিনিও এনেদৰে সানি লৈছোঁ। আৰু কেনেদৰে বনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই পানী দি লৈছোঁ, অলপ গৰম পানী হয়, বেছি গৰম নহয়, অলপ গৰম। আৰু পানীৰে এনেদৰে কম কমকৈ দি মই মঠি ল'ম, পানী কম কমকৈ দি। এয়া হৈ গ'ল, মঠি ল'লোঁ এটা ডো। আৰু মঠি লোৱাৰ পাছত আকৌ অকণমান ৰিফাইন তেল দি দিছোঁ 1 চামুচমান জোখাৰে। ওপৰত অকণমান ৰিফাইন তেল সানি এইখিনি এতিয়া ৱেট কৰিব দিম অলপ সময়। আৰু মই 2টা আলু বইল কৰি লৈছিলোঁ, আলুকেইটা এতিয়া মই পিঁয়াজ কাটি লৈছিলোঁ আৰু কেঁচা জলকীয়া কাটি লৈছিলোঁ। ইয়াতে দি এইখিনি মই মিক্স কৰি ল'ম। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। ইয়াতে ধনিয়া পাত থাকিলে ধনিয়া পাত মিহিকৈ কাটি দিব পাৰি। এয়া 15-20 মিনিটমান ৰখাৰ পিছত হৈ গ'ল। ডোটো যদি আকৌ অকণমান টান হৈ যায় তেতিয়া আকৌ অকণমান ৰিফাইন তেল দি সানি ল'ব পাৰি। মোৰটো জোখৰে আছে, সানি ল'বলগীয়া নাই হোৱা। এতিয়া মই ৰুটি বেলাৰ দৰে বেলি ল'ম। এইখিনিতে এটা কথা কৈ থওঁ, যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আকৌ অকণমান ৰিফাইন তেল ওপৰতে সানি এতিয়া মই বেলি ল'ম। লাগি নধৰিবৰ কাৰণে এনেদৰে অকণমান তেল দি লৈছোঁ। শুকান ময়দাও দি ল'ব পাৰি, ছটিয়াই ল'ব। আৰু ছোৱালীজনী দেখিছে ভিডিঅ'টোত, কাষতে বহি চাই আছে তাই। পাতলকৈ বেলি ল'ব লাগে, ৰুটিখনতকৈ অলপ পাতলকৈ বেলিব লাগে। আৰু এটা ডিম লৈছোঁ, তাতে অকণমান নিমখ দি লৈছোঁ। আৰু মই বেলি লোৱা ৰুটিখনৰ ওপৰত অকণমান লেপ এটা লগাই দিম এনেদৰে চামুচেৰে। আলুটোৰ লগত ভালদৰে মিক্স কৰিও ল'ব পাৰি, মই এনেদৰে দি দিছোঁ। এতিয়া আলুখিনি ভিডিঅ'টোত দেখাৰ দৰে এনেদৰে অলপ বহল কৰি আৰু পাতল কৰি মেলি দিব লাগে। এইটো ছাইডৰ পৰা মই এনেদৰে চপাই কোণীয়া কৰি দিলোঁ। আৰু আনটো ছাইডৰ পৰাও মই এনেদৰে লক কৰি দিলোঁ। মাজতে ফাঁক থাকিব নালাগে, ভালদৰে জইনকেইটা টিপি টিপি লগাই দিব লাগে। এখন মোৰ ৰেডি হৈ গ'ল। আৰু এনেদৰে মই বনাই ল'ম গোটেইকেইটা। খাবলৈ কেনেকুৱা হৈছিলে? ইয়াম্মি হৈছিলে। আনখন ৰুটিও মই বেলি এনেদৰে ডিম দি লৈছোঁ আৰু আলু দিয়াৰ পাছত আকৌ ওপৰত ডিম দি দিছোঁ। এইটো মই কোণীয়া নকৰোঁ,
স্কোৱাৰ টাইপৰ কৰিম। এনেদৰে লগাই দিছোঁ চাৰিওকাষৰ পৰা চপাই আনি, আৰু এয়া হৈ গ'ল। এইকেইখন মোৰ ৰেডি হৈছে। এতিয়া মই ফ্ৰাই কৰিম। ৰিফাইন তেল দিছোঁ। তেল গৰম হোৱাৰ পাছতে মই এখনকৈ ফ্ৰাই কৰি ল'ম। তাৱা হ'লে বেছি ভাল হয়। তাৱাত বস্তুটো আৰু এনেদৰে মই ফ্ৰাই কৰি ল'ম। প্ৰায় এটা ছাইডে ৰাখিব লাগিব 4 মিনিটমান, আৰু গেছৰ ফ্লেমটো ল' কৰি ৰাখিব লাগিব, নহ'লে বাহিৰৰবোৰ জ্বলি যোৱা যেন হ'ব আৰু ভিতৰবোৰ নিসিজিব। এটা ছাইডে 4 মিনিটমান ৰাখি আনটো ছাইডে আকৌ 4 মিনিটমান ৰাখিম। তাৰপাছত আকৌ চাম সিজিছেনে নাই হোৱা। যদি সিজা নাই তেতিয়া আকৌ অলপ সময় ৰাখিব লাগিব। এয়া মোৰ ধুনীয়া হৈ গৈছে। খাবলৈও খুব ভাল হয় গৰমে গৰমে। এখন মোৰ হৈ গ'ল, আৰু আন কেইখনো মই এনেদৰে এতিয়া ফ্ৰাই কৰি ল'ম তেলত। আৰু এয়া ৰেডি হৈ গ'ল। এবাৰ ট্ৰাই কৰি চাব পাৰে, বহুতেই ভাল লাগিছিল খাই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই। বাই বাই।